Hello friends, welcome back to my YouTube channel. আৰু মই Tutumani আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো এটি নতুন ৰেচিপি। তো বলক ভিডিওটো আৰম্ভ কৰো। আৰু ভিডিওটো চাই যদি ভাল পায় তেনেহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া সকলোবোৰ ভিডিও আপোনালোকে অতি সোনকালে পায়। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্টত জনাবলৈ নাপাহৰিব। এই জোলখন বনাবৰ কাৰণে মই ইয়াত লৈছো 4টা মিডিয়াম সাইজৰ আলু। আলুকেইটাৰ বাকলি গুচাই দুটা সিটি অহালৈকে ইয়াক কুকাৰত সিজিবলৈ দিছো। আনফালে ভেদাইলতাৰ পাতখিনি ভালদৰে ধুই লৈছো। মই এই জোলখন বনাবৰ কাৰণে প্ৰায় 100 গ্ৰাম মান হোৱাকৈ ভেদাইলতাৰ পাত লৈছো। আপোনালোকে ইয়াৰ লগত নৰসিংহৰ পাতো ল'ব পাৰে। আৰু এই পাতখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে পিচি লৈছো। এতিয়া এখন কেৰাহীত 2 চামুচ মান তেল গৰম হ'বলৈ দিছো। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াত মই দিছো এটা মিহিকৈ কাটি লোৱা পিয়াজ আৰু দুটা শুকান জলকীয়া। পিয়াজ আৰু জলকীয়াখিনি অলপমান ভজা হোৱাৰ পিছত ইয়াত মই দিছো সিজাই থোৱা আলুকেইটা। তাৰ পিছত ইয়াত মই দিছো 1 চামুচ নিমখ। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব আৰু লগতে দিছো আধা চামুচ হালধি। এই জোলখনত হালধি নিদিলেও হৈ যায়, আপোনালোকে এইটো সম্পূৰ্ণৰূপে স্কিপ কৰিব পাৰে। তাৰ পিছত ইয়াত মই দিছো আধা চামুচ জিৰা গুৰি, আধা চামুচ ধনিয়া গুৰি আৰু অলপমান গৰম মছলা পাউডাৰ। গৰম মছলা পাউডাৰ দিলে জোলখন বহুত টেষ্টি হয়। আপোনালোকে এইটো স্কিপ কৰিবও পাৰে, কোনো কথা নাই। এতিয়া মই আলুখিনি ভালদৰে গুৰি কৰি লৈছো আৰু ইয়াত পিচি থোৱা ভেদাইলতাৰ পাতখিনি দি দিছো। এইখিনি অলপমান ভজা হোৱা মই এগিলাস পানী দিছো আৰু ইয়াক ঢাকনি লগাই ভালদৰে অলপ সময় উতলিবলৈ দিছো। এতিয়া উতলি হোৱাৰ পিছত মই ভাঙন মাছ কেইটা দি দিছো আৰু অলপ সময় উতলিবলৈ দিছো। তাৰ পিছত জোলখন বনি ৰেডি হৈ গ'ল। এতিয়া ইয়াক মই এটা বাটিত সাৰ্ভ কৰিছো।